Morning and welcome back to my another vlog. So guys, আজি পুনৰ আমি গৈ আছোঁ ৱৰ্ল্ড ৰেকৰ্ডৰ কাৰণে। আজি হৈছে 11 তাৰিখ আৰু আমাৰ ৱৰ্ল্ড ৰেকৰ্ডটো মানে ৱৰ্ল্ড ৰেকৰ্ডৰ গোটেই অল ডিষ্ট্ৰিক্ট মানে গোটেই অল আছামৰ প্ৰেক্টিছ হোৱাৰ কথা আছিলে 9 তাৰিখৰ পৰা। কিবা এটা খেলি মেলি হোৱাৰ কাৰণে এতিয়া প্ৰেক্টিছটো 9 তাৰিখৰ পৰা নহ'লে। একচুৱেলি 9 তাৰিখৰ পৰা কিবা আমাৰ প্ৰগ্ৰেম আছিলে, তো আপোনালোকক মই প্ৰগ্ৰেমৰ ভিডিঅ'টো ইয়াৰ পিছত লগাই দিমগৈ। এতিয়া সেইটো কাৰণে আমাৰ আজিৰ পৰা 11 তাৰিখৰ পৰা 11, 12, 13 3 দিন আমাৰ প্ৰেক্টিছ হ'ব আৰু 14তটো গম পাই ৱৰ্ল্ড ৰেকৰ্ড হ'ব বুলি। তো বৰ্তমান মই পূৰা ওলাই মেলি ৰেডি আৰু মানে ওলাই মেলি ৰেডি মানে আৰু সেই চুৰিয়াটোৱে পিন্ধিবগৈ লাগিব তাত গৈ পেলাই। বাকী আপোনালোকে চাই দিব ব্লগটো। আৰু যদি আপোনালোকে ৱৰ্ল্ড ৰেকৰ্ডটো চাবলৈ আহিম বুলি ভাবিছে তেন্তে পাছৰো ব্যৱস্থা কৰিছে, সেইখিনি মই পিছত ভিডিঅ'ত কৈ দিম। বাকী সেয়া বৰ্তমান পূৰা স্কুটি ৰেডি কৰি লৈছোঁ আৰু পূৰা বস্তু ল'লোঁ। এতিয়া যাওঁ আৰু যোৱালৈকে আপোনালোকে চাই লওক আমাৰ 9 তাৰিখৰ মানে যোনখিনি আমি প্ৰগ্ৰেম কৰিছিলোঁ DC অফিচৰ পৰা যোনটো প্ৰগ্ৰেম পাতিছিলে, তো সেইটো প্ৰগ্ৰেমৰ অলপ ভিডিঅ' ক্লিপ আপোনালোকক মই লগাই দিছোঁ। তো মই তাৰ সৰুসজাই ষ্টেডিয়াম পোৱালৈকে আপোনালোকে ক্লিপটো চাই লওক। তো অলপ তো গাইজ সৰুসজাই পোৱাৰ আগতে মই অকণমান সৰু বস্তু এটা ল'বলগীয়া থাকি গ'ল। তো এইফালে আমাৰ প্ৰজ্ঞানেও মনস্পিতা দিবলৈ আহিছে। আজি পূৰা নামাম আৰু ন পুৰা আজি মেকআপ চেকআপ কৰি ওলাই লৈছোঁ, কিয় 11,000 মান আহিব ষ্টাইল কৰি লৈছোঁ। তুমি কিবা ক'বা? গুড মৰ্ণিং। মানুহ খাই পাই যাব, যিডাল হাঁহি মাৰিছে মানুহ খাই পাই যাব এতিয়া। অ'কে, তো গাইজ সৰুসজাত আমি গোটেইখিনি একেলগে লগ পাম নে কি কয়? নাজানো, হেৰাই যাম চাগে আজি। কেলৈ হেৰাই যাবি আকৌ? আমি এনেও কামবোৰ মেট্ৰ' একেলগে পাম ন। জানো কি হয়, কমত চাই থাকিবি। তো একেলগে লগ পাম, তো চাই থাকক। তো গাইজ বৰ্তমান আহি সৰুসজাই পালোহি আৰু এতিয়া পূৰা দেখিছে পূৰা খাবলৈ আহিছোঁ। এইফালে পূৰা চব বিজি, পূৰা লাইন ক'ৰ হয় খালি চব গম পাবলৈ লিখিত আছে। ডাইনিং হল লখিমপুৰ, কোকৰাঝাৰ, চিৰাং, এয়া বাকী চব আহিলে আৰু আমি গৈ আছোঁ। আমাৰ কামৰূপ মেট্ৰ' ক'ত ক'ত দিছে এতিয়া আই ডণ্ট ন', আমাৰ নিচানতে লৈ গৈ আছে। তো বাকী চাই থাকক আপোনালোকে। চ' গাইজ বৰ্তমান আমি চবেই খাই আছোঁ। এইফালে বছে আমাতকৈ আগতে আহি পেলাই বহিলা ন তুমি, সেয়াই নৰলাই বোলে চবেই খাই আছে। এয়া আগতে খাই লওঁ, তাৰপৰা দেখা যাব। এইফালে চব আহিলে পূৰা। নিচান ৰৈ আছে। নিচানে আজি ব্লগ কৰিব ল। আজি কি কৰিম? তই ব্লগ কৰ। কিয় নকৰ? মই মানে বহুত আশা কৰি আহিছিলোঁ জেগাখিনিলৈ, বেয়া লাগছে সেইফালে দেখাচোন। সেইফালে দেখিছে পূৰা ধুনীয়াকৈ লাইন পাতি আছে হা সকলোৱে। আমাৰ কিছুমান মানে দুষ্ট চক্ৰ আহি মাজত দুষ্ট চক্ৰ ভিডিঅ' কৰি আছে। তো গাইজ বৰ্তমান খাই মাৰি ল'লোঁ। এইফালে চব বহি আছে। ইমান খাব নালাগে, পেটৰ অসুখ হ'ব। আমাৰ এইফালে বছে পূৰা চশমা পিন্ধি আছে। আজি কাক চাই ঠিক নাই। 10,000 আছে। 10,000 পূৰা খাই আছে। এইফালে আমাৰ পূৰা খালানে আজি তুমি? আৰে গিলি দিছোঁ বে, চুবোৱাই নাই। চুবোৱা নাই, গিল দিছে চাগে। পানী চাগে চুবাইছা? বেলেগ ফিল্ডত আছোঁ মই। পানীটো চাগে চুবাইছা? খালি গিলি আছোঁ। নিচানটো ঢোলটো লৈ ল'ব, আজি নেগেৰা মাৰিব। আমাৰ বিহু ড্ৰেছ। মইতো আজি নামঘৰ যাম বুলি আহিছোঁ, এটা বুটামো নাই। আহোঁতে চৰাই হাগিলে, এতিয়া পানী তিয়াই লৈ পেলাই গামোচা ৱেট বাঢ়ি আছে পিছতে। কোনটো সময়ত হালি যাওঁ, কোন সময়ত হালি যাওঁ ঠিক নাই। ইমান জুত তাৰমানে বজাই বজাই এনেকৈ গৈ আছোঁ। গাইজ দেখিব পাইছে কিমান দীঘল লাইন। নহয় লাইনটো বুজাই দে নিচান। লাইনটো এবাৰ লাইনটো মানে এই দৰ্জাখন দি আৰম্ভ হৈ এনেকৈ প্ৰথমতে গৈছে দেই, এনেকৈ ইয়ালৈ গ'ল, গৈ কিনে এনেকৈ এটা ৰাউণ্ড কাঢ়ি সেই কাললৈ গৈছে। এডাল গোটেই সম্পূৰ্ণ সাপ, তাৰ পৰা আকৌ এনেকৈ ইউটাৰ্ণ মাৰি এনেকৈ আহিছে। এই যিখিনি জেগা
এটা দুষ্ট চকে মানে সোমাই কিনে বজ্জাতি চলাই আছে চোৰাং চিকাৰী খাদ্য চিকাৰী আমি কমিটি আমি সম্পাদক এইবিলাক 2 ঘণ্টামান চাবা আৰু ছোৱালীকেইজনীয়ে ভাবি আছে চাগে হা ইমান সময় ৰৈছো গৈ থাকো মাজে মেইন মানুহকেইটা আমি বোলে চবে পুৰা খাই আছে গাইজ ষ্টেডিয়ামৰ ভিতৰত আহিলোঁ আৰু এইফালে দেখিছে পুৰা জোৰ চবৰে আৰু আমাৰ মেট্ৰ'খিনি এতিয়া অকণমান ৰ'ব লাগিব কাৰণ গোটেইখিনি চব অহা নাই যিহেতু অকণমান যে ৰ'ব লাগিব আৰু বাকী চাই থাকক চ' গাইজ ইফালে পুৰা পাৱাৰ চলি আছে পুৰা দেখিছে পুৰা এটা চাইডে এটা দলে পুৰা বজাই আছে এটা চাইডে পুৰা গোটেইখিনি আল্টিমেট লাগিব গাইজ কেনেকুৱা লাগিছে ফিলটো কওঁ বে আজি কাৰণ এতিয়ালৈকে তহঁতি আমি মাৰি আছিলো 1500 লাষ্ট ভিডিঅ'টো দেখিছিলো 1500 আজি 11,000 10,000 অসমৰ সমগ্ৰ যিমান বিহুৱতী আছে সকলো ইয়াতে উপস্থিত হৈছেহি অসমৰ খন্তেক পিছতে আমাৰ আজিৰ আখৰা আৰম্ভ হ'ব আৰু পুৰা দেখিছে এইফালে আমাৰ গেলেৰীটো একচুৱেলি এইটো হয় 17 and 18 আছিল ন 16 নে 17 16 নহয় 16ৰ আধা 17 কমপ্লিট 18ৰ অলপ অ'কে 16ৰ আধা 17 কমপ্লিট আৰু 18ৰ অলপ তো আমাৰ এইটো হয় আৰু বাকী পুৰা চব ডিষ্ট্ৰিক্ট লিখি থোৱা আছে বোলে ক'ত কি আছে কি নাই টকা গগনা পুৰা দৌল চুল চব মজাকৈ লিখি থোৱা আছে আৰু এইফালে আমাৰ পুৰা ড্ৰেছ পাতি চলি আছে জানক কেনেকুৱা ফিল লাগিছে আজি 10,000 মাজত আমি প্ৰগ্ৰেম কৰিবলৈ গৈ আছোঁ একেবাৰে নিকৃষ্ট নিম্ন কাপোৰ যেন লাগিছে কিন্তু এটা বস্তু গম পাওঁ কামৰূপ মেট্ৰ' ৰক্স আমি পাৱাৰ দেখাই আছোঁ গোটেই ধুলীয়াখিনি আহি লওক খালি আমি নেদেখাওঁ কাৰণ আমি আগতে বজাই থৈছোঁ আমি ৰৈ দিম হাতখন চাফা কৰ আমাৰ চাফা হৈ আছে গিলি থৈছোঁ ন পুৰা সেইটো হয় বাৰু ধেমালি কৰিছোঁ বহুত ভাল লাগিছে আচলতে এইখিনি একেলগে বজাম কাৰণ ইউটিউবত যাব পাৰেতো ভাল লাগিছে বহুত ভাল লাগিছে এক্সপাৰ্ট মানুহ আহিছে ভাল লাগিব একেলগে পুৰা পাৱাৰ দেখাইছে এইফালে পুৰা পাৱাৰ সেইটো চাইডে পুৰা পাৱাৰ কৈছিলে নিচানে আজি ঢোল নবজায় নেগেৰা বজাব Sokdilla! No, man! Yes! প্ৰাঞ্জলে কি কৰি আছে এই বঢ়িয়া ৰাজ বাকী আজি মানে কেনেকুৱা লাগিছে তোমাৰ ভাল লাগিছে ৰখিব পৰা নাই 11 আমিতো এতিয়ালৈকে তোমাৰ 1400ত কৰি আছিলো ন এতিয়াতো তোমাৰ 11,000 আহিব 11,000 হ'বগে হা জুৰিলে হ'ল 11,000 আমাৰ বোলে ৰাজে পুৰা ছোৱালী চোৱাত ব্যস্ত হৈছে হয়নে নহয় নহয় বিশ্বাস নহয় কিন্তু নহয় আৰু গাইজ পুৰা লাইন আপ কৰাই আছে এতিয়া মজা লাগিব যিমান পাৰোঁ ভিডিঅ' দেখাবলৈ ট্ৰাই কৰা
পুৰা লাইন চাইন পাতি আছো নিচানে আমাৰ মেনেজমেণ্টত আছে এইফালে আছে কেনেকুৱা লাগিছে লাইন পাতি তোমাৰ একদম বঢ়িয়া নিউজ চেনেলবিলাক যে সোধে কেনেকুৱা অনুভৱ লাগিছে তোমাৰ লাইন পাতি আমাৰ ফালে লিমাক্সি আহি পালেহি স্বপ্নিলা ভাতটো অকলে খাই দিলা ন বৰ্তমান খাই মেলি ল'লো এতিয়া আৰু এনেই অলপ গছৰ তলতে চব ৰৈ আছোঁ এইফালে জানুৱাৰী বা আছে প্ৰাৰ্থনা আমাৰ লিমাক্সি বাইদেউ এইফালে নিশান্ত আৰু এইফালে পূৰা ৰিল বনাই আছে আৰু বৰ্তমান এনেই আৰু অলপ জোৰ বজাই উৎপাত দি আছোঁ তো কিনো বজাইছোঁ আপোনালোকে চাই থাকক চাৰ্জ নাইকিয়া হৈ গ'ল তো বোলে পূৰা লাইন আপ কৰিছে এইফালে আমাৰ মাজুলীৰ এইফালে চাই দিয়া কৈ দিয়া কিবা এটা কৈ দিয়া কেনেকুৱা লাগিছে আহি পেলাই ভাল লাগিছে হা বাৰু তোমালোকে কিমান আছিলে মাজুলীৰ পৰা কিমান আহিছা নমস্কাৰ মোৰ নাম বিশ্বপ্ৰতীম জোগালপৰীয়া আজিৰ অভিজ্ঞতা খুবেই ভাল লাগিছে আমাৰ মামাই সুযোগ এটা দিছে আমাৰ বিশ্বৰ সন্মুখত এতিয়া মামা আহি আছে মামা চাব দেই আমাক জলদি বহুত গৰম নি প্ৰথম আৰু ছেকেণ্ডটো গ'ল আমাৰ দেখিছেই ভাল লাগিছে আৰু ভাল লাগিব 14 তাৰিখ আহি আছে বেছি দিন নাই আৰু ৰাইজক জলদি আহক আমাক চাওক কি ৰাইজসকল আহিব চাব এবাৰ এনেকুৱা মুহূৰ্ত আৰু দ্বিতীয়বাৰলৈ নাহে এবাৰেই আহিছে আহিব সকলোৱে চাব আৰু কলাক্ষেত্ৰত বাছ মিলি আছে সকলোৱে যাব আমাৰ